Hello everyone, welcome to my ভয়ংকৰ mini vlog. Sorry, daily vlog. আজি গীতাশ্ৰী মই আহি আছোঁ পাৰ্লাৰলৈ কিবা এটা কৈ দিয়া। হেল্ল' হেল্ল' হেনি বানি চাই থাকা আমাৰ ভিডিঅ'টো প্লিজ স্কিপ নকৰা। নেচাব এইজনী ভিডিঅ'বোৰ ভাল নহয়। অঁ গাই চাবা দিয়া ধেমালি কৰিছে। নেচাব চাই থাকা আজি কি কৰি এই নাচাবি যাচোন যা তাহাঁতৰ কাম নাই নেকি এইজনী ভিডিঅ' যা কাষ্টমাৰক নহয় কাষ্টমাৰ এজনী আহিছিলে কাম চাম কৰি আহিবি তাৰপিছত কি খাবলৈ বহি আছোঁ কৈ দিয়া। খাবলৈ আহিছোঁ পৰঠা খাবলৈ আহিছোঁ মোৰ দাঁত বিষ জানে গাইজ দেখিছে এইফালে বুঢ়ী হৈছে পাই বুঢ়ী নাই হোৱা মোৰ দাঁত বিষ হৈছে তথাপিও খাবলৈ নাখায়ে খাব লাগিব তাকে খাই ল'ম গাইজ কি মোৰ যে চকুটো কেনেকৈ লাগি পাই এইবিলাক কেমেৰাটো চালে কেনেকুৱা লাগে কেয়া নহয় পৰঠা আৰু শুকান মাছ দেখিছে গাইজ ইয়াত অকল পৰঠা আছে মই শুকান মাছ নাখাওঁ তাই শুকান মাছ বোলে নেখায় মই খাইছোঁ সেইকাৰণে সুধা নহয় আকৌ দেই ইয়াৰ দিবহি পিঁয়াজ দিয়ক ন তাৰপিছত এয়া পিঁয়াজ খুচি আছে পিঁয়াজ নালাগে পিঁয়াজ খুচি আছে খাই লওঁ ৰ'ব দেই গাইজ চাই থাকক নেদেখাওঁ খোৱাত কমি নেপায় মুখ লাগিব দেখাবলৈ ভয় লাগে কিন্তু দেখাই দিছোঁ কামবোৰ নাই নিব চব ক্ষেত্ৰত ভিডিঅ'টো বনাই থাকে হেল্ল' গাইজ হেল্ল' মুখ নলগাব খাই দিছোঁ খাই দিওঁ গাইজ ডায়াৰ দি আছে কেনে শুকুৱাই আছে গীতাক চেক ক'বই নোৱাৰে হয় এইপিনে চাইডে ক'বই নোৱাৰিছে গাইজ কামত ব্যস্ত আৰু মই এইফালে ভিডিঅ' বনাত ব্যস্ত গাইজ চব বহি আছোঁ মই গাইজ কিবা এটা খাবলৈ মন গৈছে তাইক মই খুজিছোঁ কিবা 10 টকা এটা দেচোন বোলো মোৰ ওচৰত বোলো খুচুৰা নাই তাই কি কৰিছে চাওক যাচোন যা কি হ'ল 5 টকা দে 10 টকা দে কি দিয়া দে খাবলৈ মন এইটো ল 5 টকা এয়া 1 টকা 2 টকা 3 টকা এয়া 2 টকা 5 টকা 2 টকা 3 টকা 2 টকা 3 টকা খাবি 2 টকা খাবি 3 টকা এটা ঘূৰাই আনিবি যা গাইজ মই পিছত ফুচকা খোৱালোঁ তাইক মই ক'লোঁ সেইকাৰণে 10 টকা এটা দি দিম বুলি মোক ক'লে এতিয়া চব 5 টকা ঘূৰাই দিছে এইবোৰে লগৰ দেখিছে এইবোৰ কেনেকুৱা লগৰ দেখিছেনে তাই ইমানে 5 টকাটো তাই সেইকাৰণে ইমান হেৰি আৰু 5 টকা দিলে কি হয় বাৰু মেকআপ কৰিছে চকাকক কিন্তু আকৌ বান্দৰী আজি সুন্দৰী হ'ব আমি নহয় তো হেজটেগত আহিছোঁ মৰিয়নিত থকা হেজটেগত কাৰ লগত আহিছোঁ চব বিনয়দাই লৈ আহিছে কি খুৱাই এতিয়া ভগৱানে জানে বিনয়দাহে মই চাওমিন অৰ্ডাৰ দিছোঁ ভিডিঅ' বনাই থাকে মোক ফেমাছ কৰি দিছেই পূৰা অসমতে ফেমাছ কৰি দিছে পূৰা ধন্যবাদ আমাৰ পংখীক যে মোক ফেমাছ কৰাৰ বাবে যদি কোনোবাই মোক চিনি পাইছে তো মোক ফ'ল' কৰি দিব দেই কৰি দিব ইনষ্টাগ্ৰামত সকলোৱে চব অৰ্ডাৰ কৰিলে এয়া সদায় মই নিজে নিজে লওঁ কৈ দিছোঁ গীতাশ্ৰীয়ে কি অৰ্ডাৰ দিলে চাওমিন চাওমিন আকৌ নুডলছ আকৌ তাৰপিছত ভাগ কৰি আছে আমাৰ ভগনীয়ে ভকতনীয়ে ভাগ কৰি আছে ভকত উঠি গ'ল খাই আছে চব চিকেন চুপ তাকে জিমত যাম খাই গাইজ ঘৰৰ ৰাস্তাত খোজকাঢ়ি আহি আছোঁ অকলে মাই গড ইয়াতে আৰু মোৰ ভয়ংকৰ ব্লগটো শেষ কৰিছোঁ বাই বাই